নাম্বাৰ 1 1970 চনত কোনজন প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল উত্তৰটো হৈছে ইন্দিৰা গান্ধী নাম্বাৰ 2 ভাৰতত দায়বদ্ধ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত উত্তৰটো হৈছে লোকসভাৰ ওচৰত নাম্বাৰ 3 ৰাজ্য চৰকাৰে মন্ত্ৰী পৰিষদ কোনে নিযুক্তি দিয়ে উত্তৰটো হৈছে ৰাজ্যপালে নিযুক্তি দিয়ে নাম্বাৰ 4 সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন উত্তৰটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱা নাম্বাৰ 5 অসমীয়া গদ্য সাহিত্যৰ পিতৃৰ নাম কি উত্তৰটো হৈছে বৰ্তদেৱ নাম্বাৰ 6 অসমৰ মুঠ গাঁও পঞ্চায়ত কিমান উত্তৰটো হৈছে 2157খন 2023 মতে নাম্বাৰ 7 অসমত কিমানখন চৰকাৰী মহাবিদ্যালয় আছে উত্তৰটো হৈছে অসমত 63খন মহাবিদ্যালয় আছে নাম্বাৰ 8 অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীটো কি উত্তৰটো হৈছে শিহু নাম্বাৰ 9 অসমত কিমানখন বিশ্ববিদ্যালয় আছে উত্তৰটো হৈছে অসমত 18খন বিশ্ববিদ্যালয় আছে নাম্বাৰ 10 অসমৰ ৰাজ্য ভাষা কি উত্তৰটো হৈছে অসমৰ ৰাজ্য ভাষা হ'ল অসমীয়া নাম্বাৰ 11 অৰুণাচল প্ৰদেশৰ ৰাজধানী কি উত্তৰটো হৈছে ইটানগৰ নাম্বাৰ 12 পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন উত্তৰটো হৈছে এছিয়া মহাদেশ নাম্বাৰ 13 অসমত লোকসভাৰ আসন কিমানখন উত্তৰটো হৈছে অসমত 14খন নাম্বাৰ 14 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ নাম্বাৰ 15 ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল উত্তৰটো হৈছে 1885 চনত ধন্যবাদ বন্ধুসকল আসাম জিকে জেডি চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে ধন্যবাদ